নমস্কাৰ বন্ধুসকল, নিউ ইনফো টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই খুব ভাল পাব। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ৰাইট ছাইডে যিটো বেল আইকন দেখিছে, বেল আইকনটো দবাবলৈ নাপাহৰিব। বেল আইকনটো এইকাৰণে দবাব যাতে আমাৰ নতুন ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনত পাই থাকে। প্ৰাঞ্জল পাটিল নৱপ্ৰজন্মৰ এক নতুন অনুপ্ৰেৰণা। এগৰাকী ভাৰতীয় যুৱতী আৰু এই যুৱতীগৰাকীৰ জীৱন কাহিনীয়ে বৰ্তমান সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰু সেই বিশেষ যুৱতীগৰাকীৰ জীৱন কাহিনী আমি লৈ আহিছোঁ এটা ভিডিঅ'ৰ জৰিয়তে। চাওঁচোন আহক। শাৰীৰিক প্ৰতিবন্ধকতা সফলতাত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু তাৰেই এক নিদৰ্শন দাঙি ধৰিলে মহাৰাষ্ট্ৰৰ 31 বছৰীয়া যুৱতী প্ৰাঞ্জল পাটিলে। দেশৰ প্ৰথমগৰাকী দৃষ্টিহীন IAS বিষয়াৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে প্ৰাঞ্জল পাটিলে। মহাৰাষ্ট্ৰৰ উল্লাসনগৰত জন্মগ্ৰহণ কৰা প্ৰাঞ্জলে 6 বছৰ বয়সতে হেৰুৱাইছিল নিজৰ দৃষ্টিশক্তি। জন্মগতভাৱে প্ৰাঞ্জল দৃষ্টিহীন নাছিল। মহাৰাষ্ট্ৰৰ এখন প্ৰাথমিক স্কুলত পঢ়ি থকা অৱস্থাত সহপাঠীৰ সৈতে ধেমালি কৰি থাকোঁতে এজনী সহপাঠীয়ে প্ৰাঞ্জলৰ চকুত সুমুৱাই দিছিল এডাল কাঠ পেঞ্চিল। সেয়াই আছিল আৰম্ভণি। পিছৰ পৰ্যায়ত সেই চকুটোৰ লগতে চিকিৎসকৰ ভৱিষ্যতবাণী অনুসৰি ইটো চকু বিকল হৈ পৰিছিল। তেতিয়াৰ পৰাই প্ৰাঞ্জল হৈ পৰিছিল সম্পূৰ্ণৰূপে দৃষ্টিহীন। কিন্তু অত্যন্ত মেধাৱী সম্পন্ন প্ৰাঞ্জলৰ মেধা শক্তিৰ সন্মুখত এই প্ৰতিবন্ধকতা নিষ্প্ৰভ হৈ পৰিছিল। এই ক্ষেত্ৰত প্ৰাঞ্জলৰ মাক দেউতাকৰ অপৰিসীম আৰু ঐকান্তিক প্ৰচেষ্টা সমৰ্থন আছিল প্ৰাঞ্জলৰ একমাত্ৰ সম্বল। প্ৰাঞ্জলে পিছলৈ ঘূৰি চোৱা নাছিল। প্ৰাঞ্জলে মুম্বাইৰ দাদৰস্থিত অন্ধ বিদ্যালয়ত নামভৰ্তি কৰি এক নতুন জীৱনৰ পাতনি মেলিছিল। 10ম আৰু 12শ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ইমানতে প্ৰাঞ্জল থমকি নৰল। প্ৰচণ্ড ধৈৰ্য শক্তি, অদম্য মনোবল আৰু আত্মবিশ্বাসেৰে দুগুণ উৎসাহেৰে আগবাঢ়ি গ'ল উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত। তাৰপিছত প্ৰাঞ্জলে নামভৰ্তি কৰিলে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান JNU অৰ্থাৎ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত। প্ৰাঞ্জলে আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে MPhil আৰু PhDও লাভ কৰিছিল। সমাজ জীৱনৰ বাবে কিবা এটা কৰিবলৈ প্ৰাঞ্জলৰ আছিল অদম্য হেঁপাহ। এই হেঁপাহেৰে 2016ত UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ 773 নম্বৰ স্থান লাভ কৰিছিল আৰু ভাৰতীয় ৰেলৱেত হিচাপ পৰীক্ষাগাৰত উচ্চপদস্থ চাকৰিৰ বাবে সুযোগ লাভ কৰিছিল। কিন্তু উল্লেখযোগ্য যে দৃষ্টিহীন হোৱাৰ বাবে প্ৰাঞ্জলক প্ৰদান কৰা হোৱা নাছিল চাকৰিটো। জীৱনত হাৰ নমনা প্ৰাঞ্জলে পিছৰ বৰ্ষত পুনৰবাৰ সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 124 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰেই পৰিণতিত বৰ্তমান কেৰেলাৰ ৰাজধানী তিৰুৱনন্তপুৰমত অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰিলে প্ৰাঞ্জলে। বৰ্তমান প্ৰাঞ্জল এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়া। জীৱনৰ জটিলতাক নেওচি সফলতাৰ শিখৰত আৰোহণ কৰিব খোজা প্ৰাঞ্জল নতুন প্ৰজন্মৰ বাবে সঁচা অৰ্থত এক অনুপ্ৰেৰণা, এক আদৰ্শ। আমাৰ তৰফৰ পৰাও প্ৰাঞ্জল পাটিললৈ যাচিলোঁ অফুৰন্ত শুভকামনা। প্ৰাঞ্জল পাটিল সফল হওক, সমাজত পোহৰ বিলাই যাওক আৰু শতজন প্ৰাঞ্জল পাটিলৰ জন্ম হওক, তাৰেই কামনাৰে ধন্যবাদ।